নমস্কাৰ আজি আমি পাকঘৰলৈ আহিছো ৰসগোল্লা বনাবলৈ ৰসগোল্লা কেনেকৈ বনাই আহকচোন আসলতে গোল্লা বনাবলৈ হলে গাখীৰৰ চানাটো কৰি ল'ব লাগে কিন্তু আজি মই হেতু কৰা নাই মানে পনীৰ কিনি আনিছো ডাইৰেক্ট পনীৰ কিনি আনি মানে গৰুৰ ভাল হেৰি কিনি আনিছো তেনেকৈ বনাম মানে গাখীৰ ফাটাই কৰিলেও ভাল হয় আৰু এনেকৈ কৰিলেও ভাল হয় আপোনালোকে যেটো সুবিধা তেনেকৈ কৰিব এতিয়া আমি এই পনীৰখিনি আমি ইটো 15 মিনিট আমি মঠি ল'ব লাগিব ভালকৈ আমি ইটো 15 মিনিট ধুনিয়াকৈ আমি মঠি ল'ব লাগিব এই মঠি লোৱাৰ আগতে আমি সিৰাপখিনিৰ অলপ মানে গেছত দি থওঁ তেতিয়া হলে এইটো কাম হ'ব এইফালে সিৰাপখিনি বনাবলৈ হলে গেছটো অন কৰি ললো চেনি লাগিব 2 কাপ চেনিটো দি দিলো চেনি লাগিব 2 কাপ আৰু পানী লাগিব আমাৰ এই কাপেৰে জোখটো ঠিকে ৰাখিলে হ'ল এই কাপেৰে লাগিব 5 কাপ দিম পানী দিলো 5 কাপ আপোনাৰ ইয়াৰ লগত দিব লাগিব ইলাচি 2টা দিছো এটো দিলেও হয় নেদিলেও হয় ফাইটৰ কাৰণে আর পিছত এনেকৈ অলপ পানীটো লাৰি থাকিব লাগিব গোটে লাৰি দিব নালাগে অলপ লাৰি দিলো দি আমি পানীটো উতলিব দিলো এতিয়া আমি নেক্সট সিৰাপখিনি 10 মিনিটত এটো হৈ যাব উতলাটো হেফালে এতিয়া আমি এই 15 মিনিট ধুনিয়াকৈ মঠি লৈছো এতিয়া বৰ ধুনিয়াকৈ এই ডিসকানৰ পৰা এৰি আহিছে এনেকৈ গম পাই আৰু হেৰি বৰ ধুনিয়া কোমল হৈছে এতিয়া আমি এইটো ধুনিয়াকৈ আমি লাৰি দিম সমানৰ আমি এতিয়া আমাৰ এই লাডু বনোৱা হৈ গল 200 গ্ৰামত 13টা কৰিছো অলপ সৰু কৰিছো সাইজটো আজি আমাৰ আলহী আছে ঘৰত এই বেছি ডাঙৰ কৰা নাই এতিয়া আমি এই পানীটো বহাই দিব লাগিব হাই কৰি দিলো আৰু এতিয়া আমি 5 মিনিট ইয়াতে ঢাকনি মাৰি দিম আৰু 5 মিনিটৰ পিছত আকৌ ঢাকনিটো গুচাই চাম এনেকৈ আমি 15 মিনিট সিজিব দিব লাগিব এয়া 5 মিনিটৰ পিছত আমি ঢাকনি গুচাই দিলো ফুলিব আৰম্ভ কৰিছে আসলতে কেৰাহীত বনালে সুবিধা আমাৰ আসলতে সুবিধাজনক কেৰাহী নাই তাৰ কাৰণে মই কুকাৰত দি দিছিল অকণমান লাৰিবলৈ অসুবিধা পাইছো আপোনালোকে পাৰিলে কেৰাহীতে বনাব কিন্তু 5 মিনিটতে চাওকচোন ধুনীয়াকৈ ফুলি আহিছে আকৌ আমি আৰু 5 মিনিট আমি ঢাকনিখন মাৰি থওঁ তেতিয়া আমাৰ গোল্লাখিনি সম্পূৰ্ণকৈ হৈ যাব আমাৰ এই সম্পূৰ্ণকৈ হৈ গ'ল আপোনালোকে এনেকৈ ঘৰত বনাব আৰু খাব ইমান ধুনীয়া কোমল হৈছে চাওকচোন এনেকৈ যদি বনাই কেনে খাই ন তেতিয়াহ'লে দোকানত আপোনালোকে খাবলৈ মনে নকৰিব এনেকৈ বনাব আৰু খাব আৰু লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক আগুৱাই যাবলৈ আশীৰ্বাদ দিয়ক আহিছোঁ ধন্যবাদ